মুনু, তই যে ইমান দেৰিলৈকে শুই আছ, কেইটা বাজিল খবৰ আছেনে? লোকৰ ল'ৰা ছোৱালী কেতিয়াবাই উঠি পঢ়াত বহিলে আৰু তই এতিয়াও বিচনাতে আছ। সোনকালে উঠি পঢ়াত ব। কিনো মা, মই উঠিম নহয়। কিনো সদায় ৰাতিপুৱাই ৰাতিপুৱাই বলকি থাকা? মই জানো নহয় পঢ়িব লাগে বুলি। তুমি উঠাই নাথাকিবাচোন। শুয়ে থাক, নালাগে পঢ়িবলৈ। ৰিজাল্ট বেয়া হ'লেহে তোক দিম। লোকৰ ল'ৰা ছোৱালী ভাল ভাল ৰিজাল্ট কৰিব আৰু আমাৰবোৰ শুই থাকোঁতেই যাব। নপঢ় যদি বাঢ়ি কামকে কৰিবি আ। ৰাম, তোমাৰ পৰা যে শান্তি নাই আৰু। উঠিছো নহয়, এনি টাইম অকল বকিয়ে থাকা। সঁচাকৈ মায়ে কিনো জানো বকি থাকে অকল। যা যা মুনু, সোনকালে পগৈ। মা, মা, খাবলৈ কিবা আছে নি? মোৰ যে বৰ ভোক লাগিছে, পেটটো কিবা নিচিনা লাগিছে। তোৰ খাবলৈ হ'লেই নে? পঢ়া কিমান দেৰি হ'লনো? খাবলৈ আহিলিয়ে যে, তই অকল খোৱাৰ কথাকে ভাবি থাক। শুই থাকিলেচোন তোৰ ভোকেই নালাগে। খাবলৈ দিলে দিয়া, নিদিলে নাই। ভোক লাগিছে কাৰণেহে খাবলৈ আহিছো। খাবলৈ আহিলেও গালি পাৰি থাকিব। হ'ব, নাখাওঁ যা। পঢ়িছো বুলি মোবাইল পিটিকি থাকিব। পঢ়াৰ সময়ত কিহৰ মোবাইল ল'ব লাগে? এইটোৱে ভাল ৰিজাল্ট কৰিবি যে মোৰ ভালকৈ জনা গৈছে। মোবাইলটো অলপ ল'লেই খুব দেখা পোৱা। পঢ়াৰ সময়তহে পঢ়া দেখি নোপোৱা। তোৰ ভালৰ কাৰণেহে কওঁ, যেতিয়াই সময় পাওঁ পঢ়ি ল'ব লাগে। এতিয়া ইমান দিন বন্ধ পাইছ, ভালকৈ পঢ়িবহে লাগে। কাম বন্ধ একো নাই, অকল খাব লাগে আৰু পঢ়িব লাগে। হ'ব মা, মোক এতিয়া পঢ়িব দিয়াচোন। তুমি যোৱা ইয়াৰ পৰা। মা, খাবলৈ হ'ল দেই। মুনু, বল খাই ল'বি, তাৰপিছত আকৌ পঢ়িবি। গৈছো ৰ। মুনু, আকৌ কি কৰি আছনো? তোৰচোন অথনি ভোক লাগিছে বুলি কৈছিলি, এতিয়া যে অহা নাই? আহিছো নহয়। কি বনালিনো বা? খালে দেখিবি নহয়। মা, মই এতিয়া নপঢ়ো দেই। অলপ শুই লওঁগে, টোপনি ধৰিছে। তই এতিয়া শুই উঠিছিলিহে, আকৌ খাই শুবলৈ হ'লেই নে? মুনু, তোৰ কাইলৈ পৰীক্ষা আছে নহয়, ভালকৈ পঢ়িলি নাই চব? মা, পঢ়িলো চব। এতিয়া অকল এবাৰ ৰিভাইজ দিলেই হৈ যাব। এইবাৰ পৰীক্ষা কিন্তু বেয়া নকৰিবি। ইমান দিন পঢ়িবলৈ সময় পালি, কাইলৈ কিন্তু পৰীক্ষা ভাল হ'ব লাগিব। পৰীক্ষা বেয়া হ'ব লাগিলে পিঠিত মাৰহে পৰিব। এতিয়া আৰু কি কি পঢ়িবলৈ আছে ভালকৈ এবাৰ চাই লৈ গৈ যা। মা, মোৰ মূৰ ঘূৰাইছে, এতিয়া আৰু পঢ়িব নোৱাৰো। কাইলৈ ৰাতিপুৱাই এবাৰ ৰিভাইজ দি ল'ম। সেইকাৰণে তোক কওঁ, যেতিয়াই সময় পাওঁ পঢ়ি থবলৈ। মোৰ কথা শুন জানো? কাইলৈ এতিয়া পৰীক্ষাই আছে। আজিলৈকে যদি পঢ়িম বুলি থৈ দিয়া হ'লে কাইলৈ কি পৰীক্ষা দিলি হয়? গালি খাই খাই এইখিনিকে পঢ়ি থলি কাৰণেহে আজি নপঢ়িলেও কাইলৈ পৰীক্ষা দিব পাৰিবি। সেইকাৰণে কিবা এটা কথা ক'লে শুনিব লাগে আৰু সময়ৰ কাম সময়ত কৰিব লাগে। তুমি ঠিকেই কৈছা মা, মই এতিয়াহে অনুভৱ কৰিছো কথাবোৰ।